নমস্কাৰ বন্ধু বান্ধৱীসকল, মই অনামিকাই মোৰ ইউটিউব চেনেল জন হেণ্ডচাম বাই লাইফষ্টাইলৰ নতুন এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আমি জানো কোনখন ফিজিঅ'থেৰাপিত থেৰাপি কৰোঁ আৰু এই ফিজিঅ'থেৰাপি ক্লিনিকটোনো ক'ত আছে আৰু তাতনো কেনেকৈ থেৰাপি কৰে, এই সকলোবিলাক কথা আপোনালোকে এইটো ভিডিঅ'ৰ জৰিয়তে সকলোখিনি জানিব পাৰিব। বলক ভিডিঅ'টো তেনেহ'লে আৰম্ভ কৰোঁ। দৰ্জাখন খুলিয়ে এইটো ৰুম হৈছে ৰিচিপশ্যনৰ। তাৰপিছত আমাৰ জানক থেৰাপি কৰা ফিজিঅ'থেৰাপি ক্লিনিকটো তেজপুৰ চহৰৰ ধনুৱা নগৰৰ ৰাজ হোটেলৰ ফ্ৰণ্টত এই ক্লিনিকটো আছে। এখন দৰ্জা খুলি এইটো ৰুম হৈছে এইটো ৰুমত এয়া এক্সাৰচাইজ কৰা সঁজুলিবিলাক আছে। এই ফিজিঅ'থেৰাপিখনত আমাৰ জানক থেৰাপি কৰা আজি 6 বছৰ হ'ল। তাৰ জন্মৰ 3 মাহৰ পিছৰ পৰাই আমি ইয়াতে ছাৰৰ ওচৰত তাক থেৰাপি কৰাই আছোঁ। ইয়াতে ছাৰে সৰু ল'ৰা ছোৱালীৰ পৰা ডাঙৰলৈকে সকলো ধৰণৰ থেৰাপি কৰে। এইটো হৈছে ছাৰৰ কেবিন ৰুম। এইটো ইলেক্ট্ৰনিক থেৰাপি দিয়া ৰুম। ইয়াতে ইলেক্ট্ৰনিক থেৰাপি দিয়ে ছাৰে। তাৰপিছত এয়া দেখিবলৈ পাইছে ইয়াতে সৰু ল'ৰা ছোৱালীক ছাৰে থেৰাপি কৰে। এয়া আমাৰ জিয়ানক থেৰাপি কৰাই আছে। আপোনালোকে মনতে ভাবিছে চাগে জিয়ানৰ যদি 6 বছৰেই হ'ল ফিজিঅ'থেৰাপি কৰা, কিয়নো সি মানে ভাল হোৱা নাই বা বহিব খোজকাঢ়িব পৰা নাই, শিকিব পৰা নাই। মানে কাৰণটো হ'ল তাৰ চিজাৰটো প্ৰথমতে ৰখিব লাগিব। ফিজিঅ'থেৰাপি ছাৰে কৈছে যে তাৰ হাত ভৰি বা বডিৰ কোনো প্ৰব্লেম নাই বুলি কৈছে থেৰাপি ছাৰে। প্ৰথমতে চিজাৰটো ৰখিব লাগিব, তাৰপিছত সি অট'মেটিক ডেভেলপ হ'ব বুলি কৈছে। আৰু কিন্তু ফিজিঅ'থেৰাপিটো দি থাকিলে ভাল আৰু ডেইলি, তেতিয়া হাত ভৰিবিলাক টান হৈ নাযায় বা সিও অকণ মানে ফ্ৰেছ হৈ থাকিব মানুহটো। তাৰ একো বেমাৰ আজাৰ নহ'লে আমি সপ্তাহত ছানডেৰ বাহিৰে গোটেইকেইটা দিনেই আহোঁ। এই ফিজিঅ'থেৰাপি ক্লিনিকটো ছানডে ক্ল'জ থাকে, বাকীকেইটা দিনত খোলাই থাকে। ফিজিঅ'থেৰাপি কৰা ছাৰজনৰ নাম হৈছে ডক্টৰ ভৰত চন্দ্ৰ বৰা।
ফিজিঅ'থেৰাপিত কিবা কাৰণত আহিব নোৱাৰিলে তেতিয়া আমি ঘৰতে জেনক থেৰাপি কৰাই দিওঁ। এই ফিজিঅ'থেৰাপিখনত জামুগুৰি, চতিয়া, বিশ্বনাথ চাৰিআলি আৰু বহুত দূৰৰ পৰা থেৰাপি কৰিবলৈ আহে। এই ফিজিঅ'থেৰাপিখনৰ বিষয়ে আপোনালোকে কিবা ডিটেইলছত জানিব বিচাৰিলে কমেণ্ট কৰি জনাব। আজিৰ এই ভিডিঅ'টো চাই ভাল লাগিলে যদি লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ আহিছোঁ তেন্তে, বাই বাই।